নমস্কাৰ লৈ আহিছোঁ আজিৰ গুৰুত্বপূৰ্ণ খবৰ 9 ডিচেম্বৰত লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী পকী ঘৰৰ ধন হয় বিগ ব্ৰেকিং নিউজ তালিকাত আছেনে আপোনাৰ নাম মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ টকা 3,70,000 নতুন বেনিফিচিয়াৰীয়ে পাব PMAY ঘৰৰ ধন নতুনকৈ 37,415 PMৰ অধীনত ঘৰৰ আবণ্টন হৈছে 9 তাৰিখে ৰাজ্যত 3,70,000 লোকে পাব চৰকাৰী ঘৰ হয় 9 ডিচেম্বৰত নতুনকৈ 12,000 ঘৰৰ আবণ্টনৰ সিদ্ধান্ত চিনাক্ত হোৱা 3,70,000 পৰিয়ালক 9 ডিচেম্বৰত দিয়া হ'ব পকী ঘৰৰ ধন বকুৰ পৰা মুখ্যমন্ত্ৰীয়ে প্ৰথম কিস্তিৰ ধন অনলাইনৰ যোগেদি ধন দিব একাউণ্টত 9 তাৰিখে ৰাজ্যৰ 3,70,000 লোকে পাব এই চৰকাৰী ঘৰৰ ধন তালিকাত আছেনে আপোনাৰ নাম হয় যদি আপোনাৰ নাম আছে তেন্তে আপোনাৰ বাবে আছে ভাল খবৰ ভিডিওটো যিমান পাৰে সিমানলৈকে শ্বেয়াৰ কৰি দিব ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।